গাইজ গুড মৰ্ণিং। মই প্ৰথমতে ক'ত আছোঁ সেইটো চাই লওক। এইয়া মই আছোঁ নদীৰ পাৰত, পথাৰ আহিলোঁ, শুই উঠিছোঁ। মায়ে কৈছে পথাৰত টিফিনটো দি থৈ আগে যা। মই বোলো যাওঁ, তাতে ভিডিঅ' বনাম। এইয়া চাওক, ভিউ চাওক। আৰু আজি বতৰটো ডাৱৰীয়া, সেইবাবে চিপ চিপকৈ বৰষুণ দি আছে। এইখন আমাৰ শিঙৰাজান নদী, এইখন। এইটো ভিডিঅ'ৰ বিঘাৰীৰ ওপৰত। আজি 4 নম্বৰ দিন। মই যে কৈছিলোঁ ভিডিঅ'ত আইৰণ ইনজেকশ্যন আৰু ভিটামিন বি কমপ্লেক্স কৰিম বুলি, আজি 4 নম্বৰ দিন। সেইবাবে আইৰণ ইনজেকশ্যন কৰিম, মই দেখাম তাকে। আৰু যিসকল লোক মোৰ চেনেলটোত নতুনকৈ আহিছে, প্লিজ ছাবস্ক্ৰাইবটো কৰি দিয়ক মোৰ চেনেলটোক, আৰু শ্বেয়াৰ কৰক, যাতে এনেকৈ ভিডিঅ' দিবৰ বাবে উৎসাহ পাওঁ। এয়া আহি মই এতিয়া পথাৰৰ পৰা আহিলোঁ। এতিয়া তাকে চব তাইক উৎপাত কৰিছে। তাই বহুত উৎপাত কৰে, কাটিবই নাম। টিংখন পুৰা বেকা কৰি দিলে। ইমান হাল্লা নকৰিবি, ৰ উৎপাত নকৰিবি। এয়া তাইক দানা দিয়া হৈ গৈছে, খাইছে। পোৱালিবিলাকৰ গ্ৰ'থটো কওকচোন। আজি 3 দিন আধা হৈছে। পোৱালি গোটেইকেইটা সুস্থ সবল হৈ আছে, 9টাই আছে। আৰু এটা পোৱালি সৰু আহিছে, সেইটো হৈ যাব আৰু কেইদিনমানত সমান। পোৱালিবিলাকৰ গ্ৰ'থটো কওকচোন, কমেণ্ট কৰি কওক, জনাব ভাল হৈছে নে বেয়া হৈছে। বডি ষ্ট্ৰাকচাৰটো চব। মাকজনী বৰ্তমানলৈকে স্বাস্থ্যটো ঠিকে আছে, দানাটো ভাল ধৰণে দি আছোঁ। অলপ ক্ষীণাব বাৰু মাকজনী। বাকী অলপ পিছত মাকে দানাটো খাই লওক, অলপ পাছত ইনজেকশ্যনটো কৰিম। চাই থাকক ভিডিঅ'টো। আৰু আকৌ এবাৰ কৈছোঁ, মোৰ চেনেলটো যদি কোনোবা নতুন আহিছে, চেনেলটোত ছাবস্ক্ৰাইব কৰি দিয়ক আৰু শ্বেয়াৰ কৰি দিয়ক। এনেকৈ ভিডিঅ' বনাই যাবৰ বাবে উৎসাহ পাম, সেইবাবে ছাবস্ক্ৰাইবটো কৰি দিয়ক আৰু চেনেলটো। এয়া মই এতিয়া আইৰণ ইনজেকশ্যন দিবলৈ লৈছোঁ। এয়া দিম এতিয়া, ৰ'ব, চাই যাওক ভিডিঅ'টো। আপোনালোকে এনেকৈ দিব পাৰিব। এয়া আৰু এটা ভিডিঅ', আৰু এটা আপোনালোকৰ এনেকৈ মুখতে নিজে দিবলৈ চেষ্টা কৰিব লাগে, একো নহয়। চাৰিটা হৈছে দিয়া, এনেকৈ দিলে একো প্ৰব্লেম নাই।
মই আগতে দিছোঁ বাৰু বেজি, খালি গাহৰি পোৱালিক প্ৰথম দিছোঁ। একো নাই, নিজে ট্ৰাই কৰি চাব, তেতিয়া ভাল হয়। যিহেতু পোৱালিকেইটা সৰু ন, মই সেইকাৰণে 0.5 ml দিছোঁ। 1 ml দিব লাগে, 1 ml দিয়া নাই বৰ্তমান। এই পোৱালিটো অলপ সৰু, এইটোক কেনেকৈ দিম এইটো চোৱা, ওচৰৰ পৰা দেখুওৱা। এনেকৈ অকণমান টেপি দিব, মানে বস্তুটো দৰৱটো যাতে মিল খাই চবলৈকে। ৰংটো কৰি দিছোঁ, মানে একেটাটোকে যাতে দুবাৰ নহয়। এনেকৈ আৰু বাকীকেইটাক দিম, আৰু ভিডিঅ'টো নদেখাওঁ, বহুত লম্বা হৈ যাব ভিডিঅ'টো। এয়া এনেকৈ এনেকৈ দিলোঁ, এয়া চাওক। আৰু 4টা নে 3টা আছে, সেইকেইটাক দিম। আৰু ভিডিঅ'টো যোনে যোনে শেষৰলৈকে চালে এটা কমেণ্ট কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।